হেল্ল' গাইজ, ৱেলকাম বেক টু মাই এনাডাৰ নিউ ভ্লগ। আশা কৰোঁ সকলোৰে ভাল। আজি হৈছে ৰবিবাৰ। আজি সকলো বন্ধ, মানে স্কুল কলেজ সকলোবিলাক বন্ধ, গতিকে আমি ঘৰতে থাকিম। মই আৰু মোৰ ভণ্টি দুজনী থাকিম ঘৰতে, আৰু মা আৰু পাপা যাব এঠাইলৈ। গতিকে ভাবিলোঁ ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ, আৰু মইনো কি কৰোঁ ঘৰত, আজি কি কি বনাওঁ সেইবিলাক আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব। এইজনী মোবাইলত ব্যস্ত, আৰু হয় আইনাত চাইছোঁ দে সৰু চাবিচোন শুনি আহিছে। এইটো হৈছে বুটি। তাই বজাৰত গৈছিল, আৰু বজাৰৰ পৰা এইমাত্ৰ আহি পেলাক কিবা কিবি বজাৰ কৰি আনিছে। আৰু ইটা বাজিছে 9টামান বাজিছে, 9:30 বাজিছে। আৰু আজি তুইও লগ লাগি বনাম ন, তুমি মোক যোগাৰ কৰি দিবা, মই বনাম। তুমি তো ৰান্ধনীত পাকৈতে। আৰু এতিয়া মই ঘৰ আৰু অলপমান কাম চাম নিজৰখিনি কৰি লওঁ, কাপোৰ চাপোৰ ধুব লগা আছে সেইখিনিও ধুই লওঁ। ধুই লৈ কিনে আপোনালোকক লগ পাই আছোঁ। যাবা আছি সন্মুখৰ পৰাই দেখিছোঁ দে, যি বৰকৈ কৰি থকা নহয়, দূৰৰ পৰাই পিছফালৰ পৰাই দেখা বুলি। লিপষ্টিক লৈ সময় দেখা নেকি? লিপষ্টিক নহয়, লিপষ্টিক। হ'ব দেই। তুমি ক'ত যোৱা সৰু মাৰ্কেট? অলপ মাংস চাংস লৈ আহিবাতে। তুমি আৰু ক'ত যোৱা? বাই 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 বাই। এখন মাৰি থৈ যাওঁ, হেৰি সোমাব, চাইকেল কৰি সোমাব, ফুল কেটলা খাব। কাম কৰাত লাগি আহিছে দে আপিতুই। কি কৰি আছা মাজনী? চাহপাত কৰি আছা জানিছানে তুমি? কি কি দিছ তই? নেমু, নিমখ আৰু চেনি। ক'লা নিমখ দিয়া নাই? দিয়া। মা কাম কৰিবা 4টামান হ'লে হ'ব। ইটা বনাম মাংস। চুমি ৰাতিপুৱা বজাৰত গৈছিল, যাই মাংস লৈ আহিছে। মাৰ্কেটৰ পৰা কিনিলা? নকওঁ বস্তুটো খাই বনাই হা? কেনে লাগে ন খাই? কি বস্তু বিচাৰি গৈছিলা? নকওঁ তো মোক খোৱাবা দে। ক'বা যদি বস্তু ভাল লাগে না খাই? গুড বয়। দালচিনি গৰম লাইছি, গৰম মছলাখিনি ইয়াতে দি অকণমান ভাজি লৈ কিনে গুড দাল গুচি দিওঁ। তেল গৰম হৈছে, এতিয়া মই গৰম মছলাখিনি অলপমান ভাজি লওঁ। তাৰপিছত এইখিনি গুটি দিব লাগিব। আগতে পিঁয়াজ নেদাওঁ, আগতে আলু ভাজি লওঁ। আলুখিনি ভাজি লওঁ, কিন্তু আলুখিনি এনেকুৱা নিমখ হালধি অকণ নেদাওঁ, পিছত একেলগে দিম মাংসৰ লগত। কিন্তু আলুখিনি অকণমান ভাজি লওঁ। আলুখিনি অকণমান ফ্ৰাই হৈছে, আৰু এতিয়া দিম পিঁয়াজ। পিঁয়াজখিনি ভাজা যাব লাগে, অকণমান সময় লাগিব। পিঁয়াজখিনি ভাজি লওঁ, আৰু ইফালে চাওক বুটি আনিয়ে ধুনীয়াকৈ আদা নহৰুখিনি বুটি দিছে।
দিয়ে থাকক সেই এনেকৈ থাকক পিঁয়াজখিনি ভাজা হৈছে এতিয়া দিম মাংসখিনি হ'ব মাংসখিনি অলপ টাইম লাৰিলোঁ এতিয়া এটা আলুখিনি দি দিম আলুখিনি বেছি টাইম ভাজা নাই অলপ টাইম ভাজিছোঁ সেইকাৰণে অলপ সোনকালে দি দিওঁ আলুখিনি এই হৈ থকা মিনি চাওকচোন চুমি আৰু সৰুৱে একদম কি কৰি আছে সৰু চুমি কি কৰিছা সেই কিবা এনেকৈ কৰি থাকা এনে সেই কিবা দে তোৰ এটা চাউনি দে এই ভাল এই মই গুণ ৰবি তেতিয়া নকওঁ বস্তুটো নোখোৱা লাগে বোলে বস্তু ভাল লাগিছে ক্লাছ পাম হাত ধোৱা ধুনীয়া নহয় হাত দেখালে না বস্তু ভাল লাগছে এটা এটা সৰু পেষ্টখিনি দিলোঁ এতিয়া দিম মই নিমখ একটু হালদি এটা দিম মই চিকেন মছলা মিক্স পাউডাৰ মছলাখিনি দি কিনি মাংসখিনি 10 মিনিটমান লাৰি পানী দি দিলোঁ এতিয়া পানীখিনি দি কিনি ঢাকনখন মাৰি দিওঁ সিজি যাওক মাংসখিনি এতিয়া ভাত খাওঁ গাইজ মাংস এয়া দিনৰে মানে ৰাতিপুৱাৰে খাৰ ভাত আৰু ভাজি টিভি চাই চাই ভাত খাম সেইকাৰণে ডাইনিঙত ভাত খোৱা নাই আৰু কাষতে হাত আছে ইয়াতে চুমি বনাইছে পোলাও বনাই কিনে খাইছে তো গাইজ এটা ষ্টিকাৰ ৱাল ষ্টিকাৰ অৰ্ডাৰ দিছিলোঁ সেইটো এতিয়া মাৰোঁ বুলি ভাবিলোঁ আপোনালোকক দেখাওঁ চাওকচোন তো গাইজ মাৰা হ'ল এই ধুনীয়া লগা আহিছে এইটো কালাৰত মাৰিলে বেছি ভাল লাগিল হয় এইটো কালাৰত মাৰিলে বেছি ভাল লাগিল অঁ কালি আহিছে 9টাত প্ৰায় নাই হ'লেও ফোন কৰা পিঞ্জৰত দুৱাৰ খুলি আছে উড়ে যা বলে গুড নাইট এটা কেটে হচ্ছে 12টা বাজে দে 12টা বাজে এটা দাম নালে খলাবান 12টা বাজে এটা গুড নাইট চবকে শুভৰাত্ৰি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো চাই পিনে ভাল পায় কদলটা আহিছে বাদ দে আহিব মই